নমস্কাৰ বন্ধুসকল, মোৰ এই ইউটিউব চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা লৈ আহিছোঁ পেটিএম কেছ আৰ্নিং এপ। এই এপটো যদি আপোনালোকে আনলিমিটেড পেটিএম কেছ আৰ্ন কৰিব পাৰে, মই ডিছক্ৰিপশ্যনত লিংকটো দিছোঁ। আপোনালোকে লিংকটো গৈ এপটো ডাউনলোড কৰিব। লিংকটোতে ক্লিক কৰিব, মই ডিছক্ৰিপশ্যনত দি দিম। ডাইৰেক্ট ক্লিক কৰিলে প্লে ষ্ট'ৰত গৈ পাব, আপোনালোকে এপটো ইনষ্টল কৰিব। মোৰ এপটো ইনষ্টল কৰা আছে, মই এতিয়া এপটো অপেন কৰিম। দেখা পাইছে এপটোৰ নাম হৈছে coineswich। এপটো অপেন কৰিব। অপেন কৰি আপোনাৰ মোবাইল নম্বৰটো দিব। মই মোবাইল নম্বৰটো দি লৈছোঁ, আপোনালোকে এনেধৰণে চাই যাব। এতিয়া আপোনাৰ এইটো নম্বৰলৈ OTP এটা আহিব, আপোনালোকে OTPটো দি কনফাৰ্ম কৰিব। মই OTPটো দি লৈছোঁ। OTP দি কনফাৰ্ম কৰিব। কনফাৰ্ম কৰি 4 ডিজিট এটা পিন দিব। মই 4টো ডাবল দি দিছোঁ। পিনটো আপোনালোকে দিব পাৰে। আৰু ইয়াত দেখিছে ইনষ্টেণ্ট আহি গৈছে 50 টকা 26 পইচা। এইটো বিটকইন আহিছে। আপুনি দেখা পাইছে বিটকইনৰ প্ৰাইচ কিমান, 8 লাখ 9 লাখৰ ওচৰা-ওচৰি। ইয়াত ছেটিংছত ক্লিক কৰিব। আপোনালোকে এইটো উলিয়াবলৈ KYC কৰিব লাগিব। এই ছেটিংছত ক্লিক কৰি ইয়াত আপুনি ইউজাৰ ভেৰিফিকেশ্যনত ক্লিক কৰিব। ইয়াত আপোনাৰ পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড লাগিব। KYC কৰিবৰ কাৰণে বেছিক ভেৰিফিকেশ্যনত ক্লিক কৰিব। আপোনাৰ ভোটাৰ কাৰ্ড পান কাৰ্ড আছে, যাৰ নামত আছে তাৰ নামটো এণ্টাৰ কৰিব। আপোনাৰ দেউতা বা মাৰ নামত থাকিলেও আপুনি দিব পাৰিব, আপোনাৰ নামত থাকিলেও দিব পাৰিব। ফুল নেমত দিব আপোনাৰ নামটো, ডেট অফ বাৰ্থটো দিব, পান কাৰ্ডত থকা ডেট অফ বাৰ্থ আৰু ইমেইল আইডিটো এণ্টাৰ কৰিব। ভেৰিফাইড ক্লিক কৰিব আৰু ইমেইল আইডি আপুনি চেক কৰিব। ইমেইল আইডিলে এটা OTP যাব, OTPটো এণ্টাৰ কৰিব। মই ইমেইল আইডিটো অ'পেন কৰি OTPটো চাই লৈছোঁ। ইমেইল আইডি এইটো ৰিফ্ৰেছ কৰি আহি গৈছে coineswich বুলি আহিব ইয়াত ইমেইল আইডি। ইয়াতে লোডিং হৈছে। এই OTPটো মই আহি গৈছে। মই OTPটো এইটো তাত ছাবমিট কৰিব লাগিব। এণ্টাৰ কৰি কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰাৰ পিছত ছাকচেছফুল দেখাব, এনেকৈ ছাকচেছ দেখাব। আৰু আপোনাৰ ইয়াত পান কাৰ্ডত ক্লিক কৰি ছেকেণ্ডটো ভেৰিফিকেশ্যন কৰোঁতে আপোনাৰ পান কাৰ্ডটো লাগিব, দেখাইছে কেনেধৰণে দিব লাগিব। ইয়াত এলাউ কৰিব। এলাউ কৰি এইটো কেমেৰা এলাউ কৰি পিনি আপোনাৰ পান কাৰ্ডটো এনেকৈ ইয়াৰ ভিতৰত আপোনাৰ পান কাৰ্ডটো দিব লাগিব। দি পিনি আপুনি ক্লিক কৰি ফটোটো ল'ব লাগিব। মই দেখাইছোঁ এনেধৰণে। মই এনেই দেখাই দিছোঁ, আপোনালোকে পান কাৰ্ডটো দিব। পান কাৰ্ড নিদিলে এনেকৈ যদি ফটো মাৰি দিয়ে আপোনাৰ কেঞ্চেল হৈ যাব ভেৰিফিকেশ্যন KYC। এনেকৈ লোডিং ল'ব আপুনি এনেকৈ, আৰু বেক ছাইডটো অ'পেন হৈ যাব। সেইটো আপলোড হোৱাৰ পিছত আপোনাৰ বেক ছাইডটো দিব পান কাৰ্ডৰ। বেক ছাইডটো দি পিনি লোডিং হৈছে। এনেকৈ থেংক ইউ বুলি আহি গৈছে। এইটো ছাবমিট হৈ গ'ল। ছাবমিট ভেৰিফিকেশ্যনত ক্লিক কৰি দিব। আৰু আইডেণ্টিটি কাৰ্ড ভেৰিফিকেশ্যন আপুনি ইয়াত ক্লিক কৰি আপোনাৰ পাছপোৰ্ট, ভোটাৰ ID, আধাৰ কাৰ্ড আছে, কোনটো আছে দিব পাৰে। ভোটাৰ ID আছে যদি ভোটাৰ ID দিব। আপোনালোকে ইয়াত নেক্সট ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ভোটাৰ IDটো উলিয়াই ল'ব। ভোটাৰ IDটো ফ্ৰণ্ট পেজটো দি ক্লিয়াৰকৈ দেখাব, ক্লিয়াৰকৈ উলিয়াব, ক্লিয়াৰ ধৰিব পৰাকৈ। আপোনালোকে ছাবমিট কৰিব। বেক পেজটো ছাবমিট কৰিব। ভোটাৰ ID ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এনেকৈ অলপ লোডিং ল'ব, অলপ টাইম, তাৰপৰা ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত আপুনি এটা চেলফি ক্লিক কৰিব। যাৰ ভোটাৰ ID পান কাৰ্ড দিয়া আছে তাৰ এইটো চেলফি এটা ক্লিক কৰি আপলোড কৰি দিব। ইয়াত ছাবমিট কৰি দিব। থেংক ইউ আহি গৈছে। ইয়াত এইটো ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। মই এনেই ফটো মাৰি দিয়াৰ কাৰণে কেঞ্চেল হৈ গ'ল। আপোনালোকে যেতিয়া ভোটাৰ ID পান কাৰ্ড দি KYC কৰিব, তেতিয়া আপোনাৰ দুটা টিক এনেকৈ ৰাইট চিন আহি যাব। দুটা হৈ গৈছে। বেছিক ভেৰিফিকেশ্যন, পান কাৰ্ড ভেৰিফিকেশ্যন কমপ্লিট হৈ গৈছে। মোৰ এনেকৈ ধৰণে আপোনালোকে আহিব। আৰু আইডেণ্টি ভেৰিফিকেশ্যন পেণ্ডিং দেখাইছে। আপোনাৰ 2-3 মিনিটৰ ভিতৰত এইটো কমপ্লিট হৈ যাব KYC। মইতো দেখাইছোঁ, ইয়াত দেখিছে মোৰ কমপ্লিট হৈ গৈছে। আপোনাৰ ৰিয়েল দিব লাগিব। মই এতিয়া দেখাইছোঁ আপোনালোকক। এইটো আপোনালোকে কেনেকৈ উইথড্ৰল কৰিব মই কৈ আছোঁ।
আপোনালোকে ইয়াত গিফ্ট বক্সত ক্লিক কৰিব ক্লিক কৰি ইয়াত দেখা হৈছে গিফ্ট 50 এণ্ড গেট 50 আপোনালোকে ইনভাইট কৰিলে আপুনি 50 টকা পাব আৰু যাক ইনভাইট কৰে সি 50 টকা পাব আপোনালোকে দুটা মোবাইল আছে যদি আনটো মোবাইলত আপোনালোকে লিংকটো শ্বেয়াৰ কৰি তাত ক্লিক কৰি ডাউনলোড কৰি আপোনালোকে 50 টকা ইয়াত পাই যাব তেতিয়ালৈকে আপোনাৰ উইথড্ৰল কৰিব পাৰিব মই উইথড্ৰল প্ৰচেছটো মই কাইলৈ ভিডিঅ' এটা বনাই আপলোড কৰি দিম আপোনালোকে ফুল প্ৰচেছ দেখাই দিম আপোনালোকে লিংকটো এনেকৈ ছেভ কৰি ল'ব তো আৰু এটা একাউণ্ট আছে মইতো দুদিনত মই 850 টকা মানে 149 ইথেৰিয়াম আছে মই এইটো আপোনালোকক চেল কৰি দেখাই দিম আপোনাৰ যেনেকুৱা বিটকইনৰ নিচিনা এইটো এটা ইথেৰিয়াম এইটো চেল কৰি দেখাই দিম আপোনালোকক তেনেধৰণে আপোনালোকে বিটকইনটো চেল কৰিব পাৰিব আপোনালোকে যিমান পাৰে ইনভাইট কৰক ইনকম কৰক ইনভাইট কৰি পানি মই কাইলৈ ফুল প্ৰচেছ দেখাই দিম আৰু আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰিব আপডেট দি থাকোঁ মই ইয়াত সকলোবোৰ আপডেট আপোনালোকে টেলিগ্ৰাম ইয়াত প্লে ষ্টৰত ছাৰ্চ কৰি টেলিগ্ৰামটো ডাউনলোড কৰিব ডাউনলোড কৰি আপোনালোকে টেলিগ্ৰামটো অ'পেন কৰিব মই দেখাই দিছোঁ ইয়াত মই এইটো টেলিগ্ৰামটো মই অ'পেন কৰিছোঁ ইয়াত আপোনাৰ ইণ্ডিয়া চিলেক্ট কৰি মোবাইল নম্বৰটো দিব আপোনাৰ মোবাইল নম্বৰটো দিব মই মোবাইল নম্বৰ দি লৈছোঁ OTP-টো দিব মোবাইল নম্বৰলৈ OTP-টো আহিব OTP-টো এণ্টাৰ কৰিব OTP-টো 92076 তাৰপৰা এইটো মোৰ টেলিগ্ৰামটো খোল খাই গ'ল দেখিছে ইয়াতো OTP-টো আহি গৈছে ইয়াত আপুনি OTP-টো ইয়াতো আহি গৈছে আপুনি ইয়াত এতিয়া ছাৰ্চ কৰিব আৰ্নিং আছাম বুলি মোৰ চেনেলটো ইয়াত আপোনালোকে সকলোবোৰ লোড ভিডিঅ' পাব আপোনালোকে ইয়াৰ পৰা ইয়াত জয়েন কৰিব আৰ্নিং আছাম EARNING আছাম বুলি এনেকৈ ছাৰ্চ কৰিব আপোনালোকে ইয়াত আহি যাব দেখি গৈছে এইটো মোৰ আহি গৈছে এইটো লগ'টো দেখিছে আপোনালোকে এনেধৰণে লগ' এইটো ইয়াত জয়েন কৰিব এইটো জয়েন কৰি পানি জয়েন কৰি ডিছকাছত ক্লিক আপোনালোকে ইয়াত দেখা পাইছে ইয়াত মই কেনেধৰণে লোড ভিডিঅ' দি থাকোঁ ইয়াত আপোনালোকে ফ্লিপকাৰ্টৰ অফাৰ আৰু এনেধৰণে এইটো চববোৰ দি থাকোঁ ইয়াত দেখিছে মই আৰু এটা একাউণ্টত কিমান ইনকম কৰিলোঁ মই আপুনি ডিছকাছত ক্লিক কৰিব ডিছকাছত ক্লিক কৰি আপুনি জয়েন কৰি পিনি আপোনালোকে কিবা সুধিব থাকিলে ইয়াত মেছেজ কৰিব পাৰে গ্ৰুপত মই ইয়াত মেছেজ কৰি যেনেধৰণে আপোনালোকে মেছেজ কৰিব পাৰে কিবা কুৱেশ্যন থাকিলে আৰু মোক পাৰ্চনেলকৈ মেছেজ কৰিবৰ কাৰণে ইয়াত দেখাইছোঁ মই ওপৰত আপুনি ক'ত ক্লিক কৰিব ক্লিক কৰি আৰ্নিং আছাম ইয়াত দেখা পাইছে ইয়াত আপোনালোকে মোক মেছেজ কৰিব পাৰে পাৰ্চনেলকৈ থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ বাবে শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰি দিব থেংক ইউ বাই বাই